নমস্কাৰ স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ আশা কৰিছোঁ সকলোৱে ভালে আৰু মোৰো ভাল। আজি যিহেতু বিহু বুলি বিহু শেষৰ অৱস্থাত আছে, কিন্তু বিহু আগৰ পৰাই যি আমাৰ গাঁৱত কৰ্মশালা হৈছিলে 15 দিনীয়া, সৰু ল'ৰা ছোৱালীসকলক ঢোল বাদন আৰু বিহু নাচ শিকাইছিলে। সেয়েহে আজি একদম মুকলিভাৱে ৰাইজৰ আগত তাহাঁতি নাচিবলৈ চেষ্টা কৰিছে আৰু পাৰিছে নোৱাৰিছে সেইটো আপোনালোকে ভিডিঅ' চাই পিনে কমেণ্ট কৰি জনাব যে পাৰিছে, কিমান পাৰিছে, কিমান নোৱাৰিছে। কিন্তু ইয়াতে এটা কথা কওঁ, ইমান কণ ভাইটি ভণ্টিসকলে ঢোল বাদন কেনেকৈ কি হয় নাজানে বা ঢোলৰ চাপৰত কেনেকৈ নাচিব লাগে নাজানে, কিন্তু শিকোৱাৰ ক্ষেত্ৰত যিমানখিনি চেষ্টা কৰিছে ভণ্টি বাইদেউ তাৰে যথেষ্ট নহয় জানো। আৰু চাওকচোন ইমান কণ ভাইটি ভণ্টিসকলে কেনেকৈ নাচি আছে, একো বুজিয়ে পোৱা নাই নাচ কি, কিন্তু হ'লেও নাচিবলৈ চেষ্টা কৰিছে, সেয়াই বহুত। চাওক তেনেহ'লে ভিডিঅ'টো। এনেহ'লে বজাৰ দেখিব লাগে।
বাবি ও ধুলে ভালে করি ও না বাসলিয়া
আগতি ছিগিব চাবি